কবিতাৰ শিৰোনাম মোৰ কি হৈছে। কবি ৰিপুঞ্জয় বৰা, আবৃত্তি অংশুমান। মানুহৰ প্ৰাচীন মমতাৰ দৰে হেন্দুলনি তুলি কোনে বগাইছে মোৰ শৰীৰত। সমৃদ্ধিৰ সাতুসাগৰ উৎখাত কৰি নিৰীক্ষণৰ বতৰা এটা আহিছে। মই লঘু হৈ আহিছোঁ। মোৰ গান কবিতাবোৰ ক্ৰমাৎ আধৰুৱা ঋতুৰ দুখত মৰহা ফুল হৈ সৰিছে। মই জনা নাছিলোঁ ইমান পলকতে সমনীয়াৰ সুহুৰিৰ সোঁৱৰণি মোহাৰি শেষ কৰিব পৰাকৈ এটাও মুহূৰ্ত। হঠাৎ মোৰ কি হৈছে, কাৰ্চিনোমা। মই নেদেখিলোঁ দুদিনতে কোন চৰাই আকাশৰ সিপাৰলৈকে উৰি যাব পাৰে। মই নাজানিলোঁ শিপিনীৰ আঁচুফুলত কিমান খেতিয়কৰ জীৱন জীয়াই। নৈ পাৰৰ তিলবোৰ শৰীৰত জিলিকিছে। শীৰ্ণ হোৱা আফ্ৰিকান ছবি এখন মোৰ দুই হনুত দুদৈল্যমান। দিনৰ ভোগ ৰাতিৰ পেটত, ৰাতিৰ ভোগ অনাহাৰে অনিদ্ৰাই পৰি ৰৈছে বিচনাৰ তলৰ চৰিয়া। কাৰ্চিনোমা। মোক মোৰ পৰা তোমাৰ পৃথিৱীলৈ আহৰণ কৰা অগ্নিবৃত্ত যাত্ৰাৰ দুৰ্দশাত মোহভংগ হৈ চিৰাচিৰ হৈছোঁ। মোৰ প্ৰিয় ফুলপাহ, প্ৰিয় ফল সুমথিৰাৰ ৰসোজ্জ্বল বিয়লিবোৰো অস্থাপিত হৈ উভতিছে। মই মৌন হৈ আহি আছোঁ। মোৰ অনুচ্চাৰিত প্ৰাৰ্থনাৰ মংগলেৰে মোক মাৰি নিয়া। ইয়াত কি ৰৈ গ'ল মই নাজানো। ভালপোৱা উত্তৰহীন, প্ৰশ্নহীন আৰু নীৰৱতা কেৱল। ইমান জটিল পৰীক্ষাগাৰত মোক বিশ্লেষণৰ পাছতো নিৰুত্তাপ জীৱনৰ স্থিৰ মায়াত মই কিয় চটফটাই মৰোঁ। শ্ৰেণীহীন দুৰাৰোগ্য প্ৰেমিক কিম্বা অপ্ৰেমিক সকলোৰে বাবে। বুদ্ধৰ কথাৰ দৰে আকৌ আহিম, ভাল লগা চৰাই এটা হৈ চুবুৰীত চিঞৰিম। প্ৰিয় ফুল ঘণ্টাকৰ্ণ এপাহেৰে হেঁপাহৰ ঘণ্টা কটাম। কাৰ্চিনোমা। জীৱনে গতি কৰে মোক বন্দী কৰি ঘোঁৰাত বান্ধি লৈ যোৱা তোমাৰ অধীনৰ মায়াহীন উপত্যকাটোলৈ। পৰাধীনতাৰ পাছত মই আৰু দেখা নাই মহাকাশৰ শূন্যতাৰ বাদে একোকে। কাৰ্চিনোমা।